আজি আমি কথা পাতিম আসাম ডিৰেক্ট ৰিক্ৰুইটমেণ্টৰ বিষয়ে। ইতিমধ্যে আপোনালোকে যেহেতু গম পায়ে গ'ল যে এই যেটো আসাম ডিৰেক্ট ৰিক্ৰুইটমেণ্ট 2.0 আছিল, ইয়াৰ গ্ৰেড 3 আৰু গ্ৰেড 4 দুয়োটা বিভাগৰে আপোনালোকৰ ৰিজাল্ট আহিব 7 মাৰ্চৰ দিনা। এই কথাটো অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে স্পষ্টভাৱে যোৱাকালি ৰাতি নিজে ফেচবুক লাইভত আহি আমাৰ অসমীয়া হেজাৰ হেজাৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ অৰ্থে কিন্তু স্পষ্টভাৱে ঘোষণা কৰিছে। ইয়াৰ উপৰি আপোনালোকৰ আৰু কি বিভাগত ৰিজাল্ট কোনটো তাৰিখত আহিবলৈ গৈ আছে তাৰ অল লিষ্টটো আপোনালোকে ইয়াতে চাবলৈ পাৰিছে। প্ৰথমে আছে এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ৰিজাল্ট আপোনালোকৰ 7 মাৰ্চ তাৰিখত আহিব। আসাম পুলিচ এছআই যিটো আছে ইয়াৰ ৰিজাল্টটো আপোনালোকৰ 6 মাৰ্চতে আহি যাব। আসাম পুলিচ কনষ্টেবল যিটো আছে ইয়াৰ ৰিজাল্টটো আপোনালোকৰ মাৰ্চৰ 12 তাৰিখত আহি যাব। আসাম পুলিচ যিটো ড্ৰাইভাৰ আছে ইয়াৰ ৰিজাল্টটো আপোনালোকৰ আজিয়ে আহি যাব, ইয়াতে চাবলৈ পাৰিছে 4 মাৰ্চ। তাৰপিছত আসাম পুলিচ কমাণ্ডো বেটেলিয়নৰ যিটো কনষ্টেবল আছে এই বিভাগৰ ৰিজাল্টটো আপোনালোকৰ আহি যাব 27 মাৰ্চ তাৰিখত। তো আজি আমি বেসিক্যালি আলোচনা কৰিম এইটো যেটো এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 আছে ইয়াৰ বিষয়ে। যোৱা বছৰ অৰ্থাৎ এই যেটো এডিআৰই 1 যেটো আছিল এই এডিআৰই 1ত কিন্তু অসম চৰকাৰৰ পৰা আৰু সেৱাৰ পৰা তেওঁলোকে এটা গাইডলাইন বান্ধি দিছিল বা এটা নিয়ম বান্ধি দিছিল যে গ্ৰেড 3 অৰ্থাৎ গ্ৰেজুৱেশ্যন কমপ্লিট কৰা সকলে গ্ৰেড 4ত এপ্লাই কৰিব নোৱাৰিব আৰু গ্ৰেড 4ত চাকৰি কৰিব নোৱাৰিব, পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিব। আৰু গ্ৰেড 4 অৰ্থাৎ কি হায়াৰ সেকেন্ডাৰী মেট্ৰিক পাছ কৰা সকলে তো গ্ৰেজুৱেশ্যন লেভেলৰ যিখিনি ভ্যাকেন্সি আছে তাতে তো তেওঁলোকে এক্সামে দিব নোৱাৰিব। যোৱা বছৰ অৰ্থাৎ এডিআৰই যেটো 1 আছিল তাতে কি হৈছিল, গ্ৰেজুৱেশ্যন কৰা কোনোবাই মাষ্টাৰ্ছ কৰিছে কোনোবাই পিএইচডি কৰিছে তেওঁলোকেও আহি এই যেটো গ্ৰেড 4ৰ ভ্যাকেন্সি আছিল হে আপোনালোকৰ শিক্ষাগত অৰ্হতা ক্লাছ 8 পাছ হ'ব পাৰে বা আপোনালোকৰ মেট্ৰিক পাছ হ'ব পাৰে। এই গ্ৰেড 4ৰ যিখিনি ভ্যাকেন্সি আছিল ইয়াতেও আহি তেওঁলোকে এপ্লাই কৰিছিল আৰু লাষ্টত যাই পৰীক্ষাত অৱতীৰ্ণ হৈছিল। অৰেল যি আপোনালোকৰ 5 নম্বৰৰ ভাইভা টেষ্ট হৈছিল এই ভাইভা টেষ্টতো অৱতীৰ্ণ হৈছিল। অৱশেষত যাই এই সকলে কিন্তু চাকৰিও পাবলৈ সক্ষম হৈছিল আৰু চাকৰি পোৱাটো স্বাভাৱিক কথা। এই যেটো ক্লাছ 8 পাছ আছে ইয়াতে তেওঁলোকে শিক্ষাগত অৰ্হতা ক্লাছ 8 পাছ দিছে, ইয়াতে মেট্ৰিক পাছ ক্লাছ 8 পাছ আৰু উপৰেঞ্চি হায়াৰ সেকেন্ডাৰী কমপ্লিট কৰা সকলে এক্সাম দিয়া কথা আছিল। কিন্তু ইয়াৰ মাজত এই হায়াৰ এডুকেশ্যন কমপ্লিট কৰি আহি গ্ৰেজুৱেশ্যন পিএইচডি মাষ্টাৰ্ছ কৰি আহি তেওঁলোকে এক্সামত অৱতীৰ্ণ হৈছিল আৰু গোটেইখিনি চাকৰি এওঁলোকে লৈ গুচি গৈছিল। তো সেইটো লৈ কিন্তু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যেতিয়াই ফেচবুক লাইভত আহে তেতিয়াই এই সকল ল'ৰা ছোৱালীয়ে কিন্তু লাগাতাৰ কমেন্ট কৰে যে আপোনালোকে যি ৰুল দিছিল ৰুল ৰেগুলেশ্যন নমনাকৈ বহুতে গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছতো কিন্তু তেওঁলোকে গ্ৰেড 4ত পৰীক্ষা দি লাষ্টত চাকৰিখিনি লৈ গুচি গ'ল। তাৰ কাৰণে যোৱাকালি যেতিয়া ফেচবুক লাইভত আহিছিল অহাৰ লগে লগে আমাৰ অসমীয়া বহুত এনেকুৱা নিবনুৱা যুৱক যুৱতীসকলে যিসকলে স্পেচিয়েল এই গ্ৰেড 4ৰ যিকোনো এটা বিভাগত চাকৰি পোৱাৰ আশাত পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেওঁলোকে লাগাতাৰ এই লাইভ চলি থকা সময়তে কিন্তু মেছেজ কৰিছিল বা কমেন্ট কৰিছিল যে স্যাৰ আপুনি যে কৈ আছে যে গ্ৰেজুৱেট কমপ্লিট কৰা সকলে গ্ৰেড 4ত এক্সাম দিব নোৱাৰিব, চাকৰি পাব নোৱাৰিব, তাৰ পিছতো এইবাৰো যোৱাবাৰতো দিছে এইবাৰো বহুত এনেকুৱা গ্ৰেজুৱেট কমপ্লিট কৰা সকলে মাষ্টাৰ্ছ কৰা সকলে আহি গ্ৰেড 4ত পৰীক্ষা দিছে। কিহৰ কাৰণে তেওঁলোকে 100% কনফাৰ্ম যে যোৱা বছৰ দিছে যদি যোৱা বছৰো বাধা দিছিল কিন্তু তাৰ পিছতো এক্সামত অৱতীৰ্ণ হৈছিল। অৱশেষত যাই সেই সকলে আৰামত আজিৰ দিনত পাৰ্মানেণ্ট চাকৰি পাবলৈ সক্ষম হৈছে আৰু সেই আশাত কিন্তু বহুত এনেকুৱা গ্ৰেজুৱেট কমপ্লিট কৰা অসমীয়া নিবনুৱা যুৱক যুৱতীসকলে নিজৰ শিক্ষাটোক হাইড কৰি তেওঁ নিজকে মেট্ৰিক পাছ বা হায়াৰ সেকেন্ডাৰী পাছ বুলি সজাই গ্ৰেড 4ত এপ্লাই কৰিছে আৰু এক্সামতো অৱতীৰ্ণ হৈছে। এই কথাটো চিএম ছাৰে স্পষ্টভাৱে ঘোষণা কৰিছে যে এইবাৰ হেনেকুৱা সিস্টেম নহয় আৰু তোমালোকক সেই অপচনটো দিয়া হৈছে। তোমালোকৰ আশে-পাশে যদি কোনোবাই সেই সিস্টেমত নিজৰ শিক্ষাটোক হাইড কৰি যদি গ্ৰেড 4ত পৰীক্ষা দিছে তোমালোকক কমপ্লেইন দিয়া এটা অপচন দিয়া হ'ব। তোমালোকে যদি কমপ্লেইন দিয়া তাৰ পিছত আমি ইউনিভাৰ্চিটিত ইনফৰমেশন লৈ সেই হিচাপত আমি জাজ কৰিম আৰু যদি ধৰাত পৰে তেতিয়াহলে তাৰ উপযুক্ত ব্যৱস্থা লোৱা হ'ব আৰু জেললৈ পঠিয়াই দিয়া হ'ব। এইটো কিন্তু 100% সতৰ্কবাণী চিএম ছাৰে
ঘোষণা কৰিয়ে দিছে যোৱাকালি ফেচবুক লাইভত আহি। এতিয়া কথাটো হ'ল কি যে যদি আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছতো এই যিটো গ্ৰেড 4 আছে ইয়াতে এপ্লাই কৰিছিল, পৰীক্ষা দিছিল, আগন্তুক যিকেইটা ষ্টেপ আছে এইকেইটা ষ্টেপ আপোনালোকে কমপ্লিট নকৰিব, এইবাৰ আপোনালোকে ধৰাত পৰিব। এইটো 100% কনফাৰ্ম, কিয়নো CM ছাৰে স্পষ্টভাৱে ঘোষণা কৰিছে যোৱাকালি